Hello everyone, আজি যিহেতু উৰুকা মোৰ ফালৰ পৰা সকলোলৈকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক। আজি সকলোৰে ঘৰত টিপকিৰি এসাঁজ নিশ্চয় চলিছে। ভোগালী মানে যিহেতু ভোগ সেয়ে সকলোৱে মিলা প্ৰীতিৰে খোৱাটো এক বহু আনন্দময়। এয়া দেখিছেনে ফূৰ্তিতে দাদা আৰু ভাইটিয়ে কেনেদৰে নাচিছে। এয়া পৰম্পৰাদী দাদাসকলৰ আজিৰ দিনটোত বোলে কোনো দুখ নাই। এয়া আমাৰ দুখ এয়া আমাৰ পাপা আৰু এই ধুন আৰু এইগৰাকী আজি মেজি জ্বলোৱাৰ শেষত আহিছে আৰু এয়া আমাৰ সকলোৱে জলপান খোৱাৰ পাছত মেজিৰ প্ৰসাদ ৰাম বুলিলে তাৰ লগতে মেজিৰ জুইত সিজোৱা আলু খাই আজি ভণ্টিৰ মৰম লৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ।